আমি ইউপিপিএল হিচাপে কোনো দল সংগঠনৰ লগত বেয়া হোৱা বা বেয়া পাব পৰা কাম কৰিবলৈ আমাৰ মন নাই। কাৰণ আমাৰ ৰাইজে যোৱা 30-40টা বছৰত বিভিন্ন কাৰণত কেতিয়াবা ৰাজনীতিক কিবা এটা ভুল সিদ্ধান্ত, কেতিয়াবা সামাজিক অস্থিৰতা, বিভিন্ন কাৰণত যোৱা 30-40টা বছৰ ৰাইজে বহুত কষ্ট পাব লগা হৈছে। এইটো ৰাজনীতিত এইবিলাক থাকে, মানে ৰাজনীতিত সদায় সব দলে নিজৰ দলক শক্তিশালী কৰিবৰ কাৰণে নিজে ক্ষমতাত থাকিবৰ কাৰণে কাম কৰে। গতিকে সেইটো নতুন কথা নহয়, তেনেকা কথাবিলাক চলে। এইটো ৰাজনীতিত এইবিলাক থাকে, মানে ৰাজনীতিত সদায় সব দলে নিজৰ দলক শক্তিশালী কৰিবৰ কাৰণে নিজে ক্ষমতাত থাকিবৰ কাৰণে কাম কৰে। গতিকে সেইটো নতুন কথা নহয়, তেনেকা কথাবিলাক চলে। কিন্তু ভিতৰত যিটো এজেণ্ডা, আমি ইউপিপিএল হিচাপে কোনো দল সংগঠনৰ লগত বেয়া হোৱা বা বেয়া পাব পৰা কাম কৰিবলৈ আমাৰ মন নাই। কাৰণ আমাৰ ৰাইজে যোৱা 30-40টা বছৰত বিভিন্ন কাৰণত কেতিয়াবা ৰাজনীতিক কিবা এটা ভুল সিদ্ধান্ত, কেতিয়াবা সামাজিক অস্থিৰতা, বিভিন্ন কাৰণত যোৱা 30-40টা বছৰ ৰাইজে বহুত কষ্ট পাব লগা হৈছে। এইকাৰণে আমি যোনে যি কথা নকওঁ কিয়, আমাৰ দলৰ পৰা আমাৰ যিখিনি আমাৰ নেতৃবৃন্দ যিসকল আছে, সকলো মানে এটা সিদ্ধান্তত উপনীত হৈছে কি আমি এনেকুৱা কাম কোনো নকৰোঁ যিটো কামৰ কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজৰ কিবা এটা ক্ষতি হয়। বিটিআৰ অঞ্চলৰ ৰাইজৰ যি লাভ হয় সেইটো কামে আমি কৰিবলৈ সাজু আছোঁ। কাৰণ এইখিনি এই ৰাইজে আমাৰ মা দেউতা, ইটোৱে আমাৰ দাদা ভাই, ইয়াৰ লগতে আমি থাকিম অনাগত দিনতো। গতিকে কেন্দ্ৰীয় পৰ্যায়ত কিবা কাম কৰিব লাগে, ৰাজ্যৰ লগত কিবা কাম কৰিব লাগে, পলিটিকেল পাৰ্টিবিলাকৰ লগত আমি কাম কৰিব লাগে। তাত প্ৰত্যেকটো এজেণ্ডাতে বিটিআৰ অঞ্চলৰ ৰাইজক লৈ পেলাই আমি চিন্তা কৰিম, আৰু সেইটোকে আমি খুব আমাৰ দলত মানে ভালকে আমি বিতংভাৱে আলোচনা কৰিছোঁ। অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে বাই ইলেকশ্যনবিলাক একেলগে আমি খেলিম। আমিও ইতিমধ্যে মন তৈয়াৰ কৰিছোঁ, একেলগে আমি আছোঁ, কাম কৰি আছোঁ। আৰু এনেও কেন্দ্ৰতো ৰাজ্যতো কাউন্সিলতো এলায়েন্স গভৰ্ণমেণ্ট চলি আছে। গতিকে তেনেকুৱা প্ৰশ্নবিলাক অলপ পিছত মানে আহিব পাৰে, কিন্তু এতিয়া আমি খুব ভালকে কাম কাজত গুৰুত্ব দি আছোঁ। ছাত্ৰ সন্থাই বড়ো জনগোষ্ঠীৰ কাৰণে চিন্তা কৰে, তেখেতসকলৰ দৃষ্টিভংগীটো তেখেতসকলে ৰাখিছে, আগৰ সময়তো ৰাখিছে, এতিয়াও ৰাখিছে। ইয়াৰ ওপৰত সকলো বিবেচনা কৰিব, আমিও বিবেচনা কৰিম।